হৈ কাম কৰা CRPF জোৱানক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ উদ্বেগজনক তথ্য পাকিস্তানৰ পৰা কেনেকৈ ধন লৈছিল CRPF জোৱানে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতেও জড়িত নেকি CRPF জোৱান শেহতীয়াকৈ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা এজন CRPF জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে তদন্তকাৰী দলটোৱে জানিব পাৰিছে যে বেংককত থকা ব্যৱসায়ী পান্নেলালৰ একাউণ্টৰ পৰা জোৱানজনৰ একাউণ্টলৈ ধন ট্ৰান্সফাৰ কৰা হৈছিল এই ধনখিনি CRPFৰ জোৱানৰ একাউণ্টলৈ ISI এজেণ্টে প্ৰেৰণ কৰাৰ সম্ভাৱনা দলটোৱে ইতিমধ্যে জব্দ কৰিছে পান্নেলালৰ একাউণ্ট শনিবাৰে পুৱা NIAৰ দলটোৱে তদন্তৰ বাবে খাজনীস্থিত পান্নেলালৰ ঘৰত উপস্থিত হয় সন্তানক সোধাপোছা কৰাৰ পিছত দলটোৱে লেপটপ আৰু অন্যান্য নথিপত্ৰ লৈ গুচি যায় আৰু পান্নেলালৰ পুত্ৰ অমনক যোৱা 4 জুনৰ পুৱা 10 বজাত দিল্লীৰ কাৰ্যালয়লৈ মতা হৈছে আচলতে CRPF জোৱানক গ্ৰেপ্তাৰ কৰাৰ পিছত এজেন্সিবোৰে তেওঁৰ বেংক একাউণ্টৰ তদন্ত আৰম্ভ কৰিছিল আৰু এই তদন্ততে পোহৰলৈ আহিছে ন তথ্য তাৰ পিছত গম পোৱা গ'ল যে গোৰখপুৰৰ খাজনী থানা এলেকাত বাস কৰা পান্নেলালৰ বেংক একাউণ্টৰ পৰা ধন পঠিওৱা হৈছিল ইয়াৰ পিছতে NIAৰ দলটোৱে গোৰখপুৰৰ খাজনীৰ জন্মগাঁৱত উপস্থিত হয় কিন্তু তাত গম পোৱা গ'ল যে পান্নেলালে বেংককত ব্যৱসায় কৰে ইয়াৰ পিছতে দলটোৱে তেওঁৰ ভাতৃ মুন্নীলালৰ সৈতে গোৰখপুৰত থকা তেওঁৰ ঘৰত উপস্থিত হয় তাত দলটোৱে পান্নেলালৰ সন্তানক সোধাপোছা কৰি ধনৰ লেনদেনৰ তথ্য লাভ কৰে 8 ঘণ্টা ধৰি চলোৱা তদন্তৰ অন্তত দলটোৱে লেপটপ আৰু অন্যান্য নথিপত্ৰ লৈ উভতি যায় আৰু অহা 4 জুনত জাননী দি পুনৰ পান্নেলালৰ পুত্ৰ অমনক দিল্লীলৈ মাতি পঠিওৱা হৈছে আৰক্ষীৰ সূত্ৰ অনুসৰি পান্নেলাল 5 মাহ পূৰ্বে ঘৰলৈ আহিছিল তেওঁ বেংককত কেনেধৰণৰ ব্যৱসায়ত জড়িত হৈ আছে সেয়া পৰিয়ালৰ লোকে ক'ব পৰা নাছিল অৱশ্যে কোৱা হৈছে যে পান্নেলালে 1992 চনৰ পৰা তাত বসবাস কৰি আহিছে যদি কোনোবাই ভাৰতলৈ টকা দিবলগীয়া হয় তেন্তে বেংককত টকা পোৱাৰ পিছত সেই ধন ভাৰতত উপলব্ধ কৰোৱা হয় উদাহৰণস্বৰূপে বেংককত যদি 1 লাখ টকা পোৱা যায় তেন্তে 10,000 টকা কৰ্তন কৰি ভাৰতত 90,000 টকা দিয়া হয় আৰক্ষীৰ সূত্ৰ অনুসৰি CRPF জোৱানেও একেদৰে কিছু টকা পোৱাৰ কথা আছিল কিন্তু পান্নেলাল আৰু তেওঁৰ পৰিয়ালৰ একাউণ্টৰ পৰা ট্ৰান্সফাৰ হৈ থকাৰ বাবে এই সকল লোক তদন্তৰ আওতালৈ আহিল অৱশ্যে পান্নেলালৰ পুত্ৰই কৈছে যে চাহৰ দোকানত লগ পোৱা এজন ব্যক্তিয়ে তেওঁক 15,000 টকা ট্ৰান্সফাৰ কৰিবলৈ কৈছিল আৰু বিনিময়ত তেওঁক নগদ ধন দিছিল কিমান টকা ট্ৰান্সফাৰ কৰা হ'ল সেয়া এতিয়াও কোৱা নাই NIAয়ে লেপটপ আৰু অন্যান্য নথিপত্ৰ পৰীক্ষা কৰি পৰিস্থিতি স্পষ্ট হ'ব বুলি কোৱা হৈছে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা অৰ্থাৎ NIAয়ে 26 মে দিল্লীৰ পৰা SI মতিৰাম জাটক গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানক চোৰাংচোৱাৰ তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল মতিৰামক বিশেষ কথাটো হ'ল মতিৰামৰ বদলি হৈছিল মাত্ৰ 5 দিন আগতে তদন্তত তেওঁ বিগত 2 বছৰ ধৰি পাকিস্তানী চোৰাংচোৱা বিষয়াক গুৰুত্বপূৰ্ণ তথ্য দি থকা বুলিও পোহৰলৈ আহিছে এই তথ্যৰ বিনিময়ত এটা নিৰ্দিষ্ট ধনৰাশি নিৰ্ধাৰণ কৰা হৈছিল NIAৰ তদন্তত দেখা গৈছে যে মতিৰামে 2023 চনৰ পৰা পাকিস্তানৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত চোৰাংচোৱাৰ সবিশেষ তথ্য শ্বেয়াৰ কৰি আহিছিল বিনিময়ত তেওঁ বিভিন্ন ধৰণেৰে ধন লাভ কৰিছিল বিশেষ তথ্যৰ বাবে তেওঁক 12,000 টকা পৰ্যন্ত দিয়া হৈছিল মতিৰাম যাতে আগতে পাকিস্তান চোৰাংচোৱা বিষয়াক প্ৰতিটো নতুন আপডেট দিছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণেই হওক বা কোনো জ্যেষ্ঠ বিষয়াৰ ভ্ৰমণেই হওক প্ৰতিবাৰে তেওঁ পাকিস্তানী বিষয়াক তথ্য দিছিল যিসকল পাকিস্তানীৰ লগত জোৱানজনে তথ্য ভাগ বতৰা কৰিছিল তেওঁলোকে পাকিস্তানৰ এটা ডাঙৰ নিউজ চেনেলৰ সাংবাদিক বুলি পৰিচয় দিছিল বিনিময়ত পাকিস্তানী এজেণ্টে প্ৰতি মাহৰ 4 তাৰিখে জোৱানক 3,500 টকা দিছিল এই গোটেই টকাখিনি আগতে মতিৰাম আৰু তেওঁৰ পত্নীৰ বেংক একাউণ্টলৈ আহিছিল ইয়াৰ উপৰিও বিশেষ তথ্য ভাগ বতৰা কৰাৰ বাবে মতিৰামক অতিৰিক্ত 12,000 টকা দিয়া হৈছিল প্ৰতিটো তথ্য অনুসৰি পাকিস্তানী বিষয়াসকলে নিৰ্দিষ্ট হাৰ নিৰ্ধাৰণ কৰিছিল সেই অনুসৰি টকা পঠিওৱা হৈছিল তথ্য সময়োপযোগী আৰু সঠিক হলেহে ধন দিয়া হৈছিল মতিৰামক CRPFৰ 116 নং বেটেলিয়নত সহকাৰী উপ পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছিল পাকিস্তানী চোৰাংচোৱাৰ বিষয়াক ভাৰতৰ স্পৰ্শকাতৰ তথ্য দিয়াৰ অভিযোগত 26 মেত দিল্লীৰ পৰা NIAৰ দলে গ্ৰেপ্তাৰ কৰিছিল মতিৰামক ইয়াৰ পিছত আদালতত হাজিৰ কৰা হয় জেৰাৰ সময়ত তেওঁ বহু স্পৰ্শকাতৰ তথ্য প্ৰকাশ কৰে উল্লেখযোগ্য যে 22 এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আগে পেহেলগামতো জোৱানজনক পোষ্ট কৰা হৈছিল এই আক্ৰমণৰ মাত্ৰ 5 দিন পূৰ্বে জাটক বদলি কৰা হৈছিল এই কাৰণে এতিয়া পেহেলগাম আক্ৰমণৰ সৈতে তেওঁৰ সম্পৰ্ক সন্দৰ্ভতো চলি আছে তদন্ত নিউজ ডেস্ক ৰিপোৰ্ট thespoton